কালি ৰাতি বোলে গিৰাকক উঠাই লৈ গৈছি ঘৰৰ পাই হয়তো তই কইনা আনিছিলি নে জীয়াৰে আনিছিলি এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে কোনো জীৱিত বা মৃত ব্যক্তি ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই বল পুরো বিয়ে করা বল ইতান কত পালাবি হ্যাঁ যাও তে কোনি মোক এদি তাৰ লগত বিয়া পাতিছে ভালে হৈছে কানি থাকে তিয়ান বাহ কাক ইমান দম দিলি এহে মোৰ এক্সটো কি ক আজি এক্সে ফোন কৰিছে তোক গিৰাকক উঠাই লৈ গৈছি না পুলিচে কিয়া বিয়া নাপাতিছিল 16 বছৰতে ফাঁচি জুতি তিয়ান কালি ৰাতি বোলে গিৰাকক উঠাই লৈ গৈছি ঘৰৰ পাই কি লেবেল চাবি তাৰ কিবা বোলে হাবি ষ্টেটাছ মাৰে হোৱাটছআপত হাবি পাচিনা জুতি নাপায় কিন্তু দেই কোনিনো কৈ দিছি বা পুলিচক নাপায় দেই এইগিলা কৰবা নাপায় কোনি কব আৰু মই কৈছো পুলিচক ফোন কৰি কি মানুহে তই নিজৰ গাৰ্লফ্ৰেণ্ডটোক ফাঁচি দিছা হা ধেই নাপায় মাইৰে চলি তাই কিন্তু আলহী হয় নেকি হা ইমান যে তাই ফেলে হৈ আছা আৰু তাই মোৰ গাৰ্লফ্ৰেণ্ড নহয় মোৰ এক্স হলেও এটা টাইমততো গাৰ্লফ্ৰেণ্ড আছিল না এই তেন্তে তাৰ গিৰাকটোক পুলিচে লৈ গৈছি তাই কেনেকে চলব কোনি খুৱাব তাইক ভাবছা না এইটো কথা হে তাই কি গাড়ী নেকি চলবাক লাগি আৰু কি খাৱাৰ কথা কৈছা এই ফেচবুকত চেনি খাই 1 বছৰ চলি যাব এই গেলামালৰ দোকানত চেনি চেজ হৈ যাব পাৰে কিন্তু তাই চেনি শেষ নহয় কোনোদিন হলেও আৰু নাপায় দে এনেকে জোৰা ভাঙবা পাপ লাগে পাপ হে এই 6 ক্লাছৰ পৰাই মোৰ লগত থাকি থাকি হঠাৎ বেলেগৰ লগত বিয়া হৈ গেল আৰু তাকো 16 বছৰতে ইটান পাচিনা জুতি এই বিয়াৰ 1 বছৰ পিছতে চলি জন্ম দি মোক মামা বনিছিল না এইটান আমাৰ মামাই বদলা লৈছি তাৰে আমাৰ মামা জিন্দাবাদ কিয় ঠিকা দাদা কৰপে ইমান ফুফে জুফে আহিছা হে নকবি দে ধুমকেতু হয় পুলিচে মোক গোটেই গাঁৱতে বিচাৰি ফুৰছি মই পলে তত পা নাই জানছা না বেটা তইও কম বয়সত আপি বিয়া কৰিছিলি না পাইছে না ইটান জুতি ফুল কোমলি আপি লাগে হাতক পাই ইটান মজাটো মইনো কি আৰু তাই আহিছি মই আনছো এনেই কিমান মান বয়স আছিল আনন্তে 17 বছৰ চাওচোন তাৰ লাজ দেখাইছি ইটান হলেও তোৰ নিজৰে লাজ বোলা বস্তুটো নাই নেকি অলপ হা তই এই মস্ত বুঢ়া হলাতো আৰু আপি আনছা 17 বছৰীয়া হয়তো তই কইনা আনিছিলি নে জীয়াৰে আনিছিলি ঘণ্টা চলি কি উল্টা পুল্টা বক পাইছে হা মই আপি আনছো আপি মুত্তাত আহিছি তহঁতৰ তাতে কি হৈছি আমার তাতে কি হইছি হ্যাঁ সবচেয়ে বেশি লোকসান আমারে হইছি আমি সালা সৰুৰ পে চকলেট খুৱাই ফুচকা খুৱাই আপিটো পতে ৰাখো আৰু তহঁতৰ দৰে টপা মুখা আহি লৈ গুচি যা আমি কি ইমান দিনে তহঁতৰ তিৰিগিলা চকীদাৰী কৰি থাকো নেকি হ্যাঁ আমাৰ পইচা আছে আমি নিছো তহঁতৰ পইচা কামো তহঁতেও কামো হা পাইছা নহয় এতিয়া 17 বছৰে আপি বিয়া কৰা জুতি জেলত যাচোন আৰু ভালকে উলিয়াব যা মানে মান্নাই মাৰিৰ বয়স হৈছিল বিয়াৰ সময়ত 21 বছৰে আছিল 21 বছৰ আছিল যদি 17 বছৰ কেনেকে হ'ল মানে আচল বয়স 21 বছৰে আছিল মৰণ নহতি নিজকে সৰু দেখাবাক লাগি কম বয়সৰ চাৰ্টিফিকেট উলিয়াই আনিছিল পাছি ইটান তাৰে জুতি তাইৰ লগত ময়ো পাইছো নিজক সৰু দেখান্তে ইটা নিগলা ভুগবা লগা হৈছি চালা কুকুৰ ইটান ক'ত পলাবি হা কালি ৰাতিৰ পৰাই তোক বিচাৰি আছো 17 বছৰে আপি বিয়া কৰা হা ছাৰ তাইৰ বয়স 17 নহয় 21 বছৰে হৈছিল ছাৰ তাই মান্নাই মাৰি মানুহ সৰু দেখাবাক লাগি কম বয়সৰ চাৰ্টিফিকেট লৈ আহিছিল ছাৰ কি আমাক কি মূৰ্খ বুলি ভাবছে হা কাহানী শুনিব আহিছে আমাক ছাৰ নহয় ছাৰ কাহিনী শুনা নাই মই সঁচা কৈছো ছাৰ নহয় ছাৰ নহয় ই মিছা কৈছে ছাৰ আপিটোৰ বয়স 17 বছৰে আছিল ছাৰ তই কেনেকে গম পালি ছাৰ আমি বিয়া খাব যাওঁতে গম পাইছিলো নহয় হয় না ফুফ হয় ছাৰ হয় তহঁতে তাৰমানে বিয়া খাব গৈছিলি ছাৰ বিয়া খাব যাওঁতেতো গম পাইছো আমি ছাৰ এহাতকেইটাকো ধৰি লৈ যাওঁ বলক ছাৰ আমি কি কৰিলো ছাৰ চবকে ধৰি আছো আমি বিয়া কৰা দৰা বিয়া কৰি দিয়া বামুণ বিয়া খাব যাম মানুহ চব মহাকে বল ইটান ছাৰ আমি এনে কৈছিলো আমি বিয়া চিয়া খাব যোৱা নাই এনে কৈছো হয় ছাৰ আমি বিয়া খাই পোৱা নাই বিয়া খাই পোৱা নাই ছাৰ এৰি থাকে আমাক বল